ফকিৰগঞ্জত খলিচামাৰী এমভি স্কুলৰ ঐতিহ্যত শোভাযাত্ৰা হয়। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি ফকিৰগঞ্জৰ খলিচামাৰী এমভি স্কুলৰ ঐতিহ্যত উলিওৱা হয় শোভাযাত্ৰা। আজি পুৱাৰ ভাগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰীসকলে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সফল কৰিবলৈ আয়োজন কৰে সজাগতামূলক শোভাযাত্ৰা। হাতে হাতে পতাকা বেনাৰ লৈ ঘৰে ঘৰে জাতীয় পতাকা বন্দে মাতৰম আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। ফকিৰগঞ্জ আৰক্ষী নিৰাপত্তাৰ মাজেদি উলিওৱা হয় এই শোভাযাত্ৰা। উল্লেখ্য যে ফকিৰগঞ্জ অঞ্চলৰ বিভিন্ন অনুষ্ঠানত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে আয়োজন কৰা হৈছে সজাগতামূলক শোভাযাত্ৰা। আজি শোভাযাত্ৰাত এটি কণমানি শিশুৱে বাপুজীৰ বেশ লোৱাৰ দৃশ্যই আকৰ্ষণ কৰে সকলোৰে দৃষ্টি। ঘরে ঘরে ত্রিরঙ্গ পতাকা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে ত্রিরঙ্গ পতাকা, ঘরে ঘরে তিরঙ্গা, ঘরে ঘরে তিরঙ্গা, উজালা ফুলা জানানিয়া প্রাণরে আপন জাগো জীবিকা মোরে দে জগত পাবলি নাই দেখো বলিলে নালাগে আদি তুই হই মোরে মেয়া একতারে না জড়িরে বাঁধি আমার জনমভূমি মূল ভারতী হই প্রণাম বন্দে মাতরম মূল ভারত দেখে মহান বন্দে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ ৭৫ বছৰ বৰ্ষ উপলক্ষে আমাৰ চৰকাৰী নিৰ্দেশনাৰ মতে আজাদ কি অমৃত যিটো যোজনা সেইটো পালন কৰি আমি আজি স্কুলীয়া ল'ৰা ছোৱালীবিলাক লৈ পেলাই আমাৰ স্কুলৰ শিক্ষক বাইদেউসকল, আমাৰ SMCৰ সদস্যসকল আৰু আমাৰ লগত সহযোগ কৰিলে চেফাইতুল্লাহ আৰু পূৰ্বফলচাৰ ME স্কুলৰ মানে শিক্ষকসকলে আমাক সহযোগ কৰিছে। আমি এখন শোভাযাত্ৰা উলিয়ালোঁ। ৰাইজক অৱগত কৰিব লাগে যে আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ শাসনৰ পৰা আমি কিমান কষ্ট কৰি আমি স্বাধীনতা লাভ কৰিলোঁ। এই স্বাধীনতাৰ হকে যিসকল মানুহে প্ৰাণ আহুতি দিলে, বলিদান দিলে, আমাৰ গোটেই ভাৰতবৰ্ষকে ধৰি আমাৰ অসমৰ পৰা শ্বহীদ কনকলতা, বঘেশ্বৰী ফুকন, ৰঘুৰাম ফুকন আদি এই মহিয়ান ব্যক্তিসকলে এই তিৰংগা পতাকা উৰাৰ কাৰণে কিমান কষ্ট কৰিলে। ভাৰতবৰ্ষতে আমাৰ মহামানৱ মহাত্মা গান্ধী তেখেতৰ নেতৃত্বত যিখন স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল, সেইটো আমি সোঁৱৰণ কৰাৰ কাৰণে আজি আমি আমাৰ ৰাষ্ট্ৰৰ যিখন ৰাষ্ট্ৰীয় পতাকা, আমাৰ গৌৰৱ, আমাৰ যিটো শান, সেই পতাকা লৈ পেলাই আমি শোভাযাত্ৰা কৰিলোঁ।